হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ ধাৰাবাহিকৰ আজিৰ খণ্ডটো চাবৰ বাবে বহুতো বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আমি দেখিবলৈ পাইছিলোঁ যে অনুৰাগে গুণগুণক পগলা সজাবলৈ গৈ মাকে কোৱা স্বত্তেও ভাল ডাক্তৰক দেখুৱাবলৈ নালাগে বুলি কৈছিল। আৰু আনফালে আমি দেখিবলৈ পাইছিলোঁ যে পদ্মাই গুণগুণৰ কথা ভাবি অনুতপ্ত হৈ অধিৰথৰ ঘৰলৈ গৈ ক্ষমা বিচাৰিছিল। আৰু আনফালে আমি দেখিবলৈ পাইছিলোঁ যে গুণগুণক পগলা সজাবলৈ চক্ৰান্ত হৈছিল নে আগৰ পৰাই তেনেকুৱা, সেয়া অনুৰাগৰ ঘৰলৈ অহা আলহীজনে সুধিছিল। আৰু আনফালে আমি দেখিবলৈ পাইছিলোঁ যে পদ্মাই গুণগুণৰ দুখত বহুত ভাগি পৰিছিল। আৰু আনফালে আজিৰ খণ্ডটোত আমি দেখিবলৈ পাম যে পদ্মাই অধিৰথৰ ঘৰলৈ ক্ষমা খোজা কথাটো মইনাই গম পোৱাৰ পিছত বহুতো খং উঠে আৰু মাকক বহুত গালি পাৰিব। আৰু আনফালে আমি দেখিবলৈ পাম যে পদ্মাই গুণগুণৰ ঘৰলৈ আহি গুণগুণক দেখি বহুত আৱেগিক হৈ পৰিব। এতিয়া এই সকলোবোৰৰ শাস্তি গুণগুণে সহ্য কৰিব পাৰিবনে? জানিবলৈ গুণগুণৰ আজিৰ খণ্ডটো চাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।